মতা বিয়া খোৱাক লৈ গুৱাহাটীৰ এজন যুৱক মানে আঁঠু কঢ়াই আছে মাৰিছে এনেকুৱা ভিডিঅ' এটা আপোনাক বহুত দেখিব পাইছে আৰু মই এটা ভিডিঅ' এতিয়া জাষ্ট দেখিছো আৰু দেখা ভিডিঅ'ত তাত মানে কমেণ্ট অকল মোৰ কথা নমতা বিয়াৰ প্ৰেংক ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনেকুৱা লাগে পৰমা গগৈয়ে আপোনালোকক মনোৰঞ্জন দিয়াৰ বাবে নমতা বিয়াৰ প্ৰেংক ভিডিঅ'সমূহ বনায়। চ' বন্ধুসকল বৰ্তমান সময়ত নমতা বিয়াৰ আৰ্হিত এজন যুৱকে সঁচাকৈ নমতা বিয়া খাবলৈ গৈ চৰম লাজত পৰিল। ধনজিৎ বৈশ্যই ব্লু পেৰাডাইজ বিয়া ভৱনত বিয়া খাবলৈ গৈছিল। তেখেতে তাত নমতাকৈ বিয়া খাবলৈ গৈ চৰম লাজত পৰিল। আঁঠু কাঢ়ি কাণত ধৰি তেখেতে স্বীকাৰ কৰিব লগা হ'ল। আৰু যেতিয়াৰে পৰা ধনজিৎ বৈশ্যৰ এই ভিডিঅ'টি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল তেতিয়াৰে পৰা পৰমা গগৈ ইউটিউবাৰ তথা নমতা বিয়াক লৈ প্ৰেংক কৰা জনপ্ৰিয় ইউটিউবাৰজনক সকলোৱে কমেণ্টত সুধিবলৈ ধৰিলে যে দাদা আপোনাৰ লগত এনেকুৱা ঘটনা কিয় হ'ল, আপোনাৰ লগত এনেকুৱা হ'ল নেকি, এনেকুৱা ধৰণৰ কমেণ্টসমূহৰ ৰিপ্লাই দিবলৈ জনপ্ৰিয় ইউটিউবাৰ পৰমা গগৈয়ে এটি ভিডিঅ' প্ৰস্তুত কৰে। সেই ভিডিঅ'টিত তেখেতে কি ক'লে প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ। আজিতো নমতা বিয়াত আহিছিলি, আহিবিনে আৰু নেক্সট টাইম? যিসকলে মোৰ কথা কমেণ্ট কৰি আছে মোৰ অৱস্থা এনেকুৱা নহয়, চিন্তা কৰিব নালাগে কাৰণ মই আজিকালি মানে চিনি পাই বহুতে, গতিকে মই বাচি যাম, চিন্তা কৰিব নালাগে। এইটো কথা নমতা বিয়াক খোৱাক লৈ গুৱাহাটীৰ এজন যুৱক মানে আঁঠু কঢ়াই আছে মাৰিছে এনেকুৱা ভিডিঅ' এটা আপোনাক বহুত দেখিব পাইছে আৰু মই এটা ভিডিঅ' এতিয়া জাষ্ট দেখিছো আৰু দেখা ভিডিঅ'ত তাত মানে কমেণ্টত অকল মোৰ কথা পৰমা দা নমতা বিয়া কেনেকুৱাকে মানে পুৰা আহিছে মোৰ কথা আহি আছে কমেণ্টত। তো মই মানে এটা কথা ক'ব বিচাৰিছোঁ, চাওক এই যিটো ঘটনা বিশেষকৈ মানে কি হয় বিবাহ ভৱনবোৰ বেছিকৈ হৈছে। বিয়া ভৱনবোৰ বেছিকৈ হোৱাৰ মূল কাৰণ হৈছে যে বিবাহ ভৱনবোৰ বহুত টকা লয় বিয়াখন পাতিবৰ কাৰণে, বিয়াখন যেতিয়া পাতিবৰ কাৰণে বহুত টকা লৈ মেলি বিয়াখন পাতি দিয়ে। এখন খানা প্লেটত যাম যিখন আমি যদি হোটেলত খাব যাওঁ ভাত এসাঁজৰ দাম হয় 120 টকা, 100 টকাত আমি ধুনীয়াকৈ মানে মাংস ভাত বা 120 টকা ধুনীয়া মাংস ভাত আমি খাব পাৰোঁ। কিন্তু বিয়া ভৱনৰ এটাত মানে সেই প্লেটখন দামটো প্ৰায় সিহঁতি 1000 টকা 1500 টকাকৈ লয়। আৰু যিহেতু ইমান দাম লয় তো এজন মানুহে যদি খাবলৈ যায় তো মানে এজন মানুহৰ খৰচটো প্ৰায় মানে 1500-2000 মান টকা ভৰিবলগীয়া হয়। আৰু লগত দুটামান যদি লৈ যায় তো মানে দাম বহুত বেছি ভৰিবলগীয়া হয় মানে যিয়ে বিয়া পাতে সিহঁতি। গতিকে মানে যিসকল বিয়া ভৱনত বিয়া পাতে মই আপোনাক কৈছোঁ, চাওক এনেকুৱা ধৰণৰ কোনোবা এজন মানুহে ভোক লাগিছে যদি খাবলৈ গৈছে, যদি আপোনাৰ তেওঁক খাব যদি দিব নোৱাৰে আপুনি এটা কাম কৰিব, গেটত এজন চিকিউৰিটি থ'ব যিজনক মানে কাৰ্ডখন চেক কৰিবলৈ ক'ব, যাৰ হাতত কাৰ্ড থাকে তাকে সোমাব দিব। মানে এনেই অচিনাকি মানুহক যাতে সোমাব নিদিয়ে, সেইটো ব্যৱস্থা আপোনাৰ কৰিলে মোৰ মতে ভাল হ'ব। নহ'লে এই ঘটনাটো হৈয়ে থাকিব। কাৰণ চাওক এতিয়া বহুত মানুহৰ ভোক লাগে, বহুতে খাব নাপায়, তো খাব নাপালে কিছুমানে যায় বিয়াখন ওচৰত দেখি খাবলৈ যায়, হয়তো মই কিজানি আজি ভালকৈ সাঁজ এটা খাব পাৰিম বুলি বহুতে খাবলৈ যায়। এই যিজন দাদা গৈছিলে খাবলৈ, তেখেতক যিজনে আঁঠু কঢ়াইছে মই তেওঁৰ কথা ক'ব যোৱা নাই, বাকী বহুতে তেনেকৈ যায়। আৰু মই যোৱা কথাটো হৈছে যে মই যাওঁ মানে ভিডিঅ' বনাবৰ কাৰণে। আৰু মোৰ ভিডিঅ'টো কথাটো এনেকুৱা হয় আজিকালি বিশেষকৈ মই আগতে প্ৰথমতে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ নমতা বিয়া চিৰিজটো তেতিয়া মই ডাইৰেক্ট ৰেণ্ডমলি গৈ সোমাই দিছিলোঁ। কিন্তু আজিকালি এনেকুৱা হয় মোক বিয়া ঘৰৰ লগত জড়িত মানুহে মোক খবৰ দিয়ে, তেওঁলোকৰ গাঁৱত যদি যে একো প্ৰব্লেম নহয়। কাৰণ আমাৰ শিৱসাগৰ মোৰ ঘৰ শিৱসাগৰত হয়, আমাৰ উজনি অসমত বিশেষকৈ মই আপোনাক গেৰাণ্টি দিও ক'ব পাৰিম, আপোনালোকে যিখনে বিয়াত যাওক লাগিলে যদি আপোনালোকে নমতাকৈও গৈছে ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি ধুনীয়াকৈ খুৱাই পঠিয়াই, মই নিজে দেখিছোঁ।